জীপনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে নিশ্চয়। মোৰো ভালেই। আজি বহুত ইণ্টাৰেষ্টিং ভিডিঅ' এটা লৈ আপোনালোকক লৈ গৈ আছোঁ। আজি গৈ আছোঁ মই এখন গাঁৱলৈ। গাঁও এখন দেখাবলৈ কাৰণে গৈ আছোঁ। বহুত ধুনীয়া গাঁও। ব্যস্তময় জীৱনৰ পৰা আপোনালোকক গাঁৱৰ পৰিৱেশলৈ লৈ যাবলৈ আপোনালোকক চেষ্টা কৰিম। আজি আম্পেয়াৰ গাঁও বুলি এখন গাঁও আছে, গাঁওখনলৈকে গৈ আছোঁ বৰ্তমান। আহক তেনেহ'লে ফ্ৰেণ্ডছ, বেছি দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই এতিয়া বৰ্তমান যোৰাবাটত আছোঁ। যোৰাবাটৰ পৰা 12 মাইল যাম। 12 মাইলৰ পৰা আম্পেয়াৰ গাঁৱলৈ বেছি দূৰ নহয়, খোজকাঢ়িও যাব পাৰি। তালৈকে মোক ফ্ৰেণ্ড এজনে নিব আহিব। এতিয়া মই টেম্পুত যাম। 12 মাইললৈকে টেম্পুত যাব লাগিব ইয়াৰ পৰা। টেম্পুত উঠিব লাগিব। এইখন টেম্পুত উঠি ল'ম মই এতিয়া। উঠি পেলাই 12 মাইললৈকে গৈ আছোঁ। বাবু হাই বুলি কোৱা। হাই 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 বনা নমস্কাৰ দে। তোমাৰ নামটো কি আছিল? মোৰ নাম অঁ, সিং খাল সিং খাল সিং খাল। তোমালোক গাৰো নেকি? অঁ গাৰো ন? ইয়াতে গাৰো মানুহ কিমান থাকে? গাৰো ইয়াতে মিক্স মানে এইখন গাৰো গাঁও বুলি ক'ব পাৰি আৰু। অঁ অঁ গাৰো গাঁও ন? মেক্সিমামটো গাৰোবিলাক। হয় হয়। আৰু বড়ো আছে? বড়ো আছে, অসমীয়া আছে আৰু ৰাভা মিক্স। ৰাভা মিক্স। চাওক, এইখন পাহাৰ হয়। ৰবৰৰ বাগান আছে নেকি, আৰু তামোলৰ গছ চছ আছে আৰু। এইটো ৰাস্তা ক'লৈকে গৈছে? সোণাপুৰ। সোণাপুৰ ওলাব পাৰি ন এইটো? আৰু সোণাপুৰৰ পৰা এনেকৈ আহি আহি যোৰাবাট ওলাব পাৰি। ফ্ৰেণ্ডছ, মোৰ লগত আছে এজন বন্ধু আছে আজি। গাৰো হয়, যিহেতুকে মই গাৰো গাঁও এখনত আহিছোঁ আজি। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গাৰো গাঁওখনক। আমাৰ গুৱাহাটীৰ ওচৰতে লাগি আছে গাৰো গাঁওখন। কি নাম ক'লে আৰু একবাৰ কোৱাচোন গাঁওখনৰ নাম? আম্পেয়াৰ। আম্পেয়াৰ। বহুত ধুনীয়া হয়। ইয়াৰে পৰিৱেশ বহুত ধুনীয়া। চাৰিওফালে গছ গছনি আৰু পাহাৰে আৱৰি আছে। চাওক, বহুত ধুনীয়া হয় গাঁওখন। কি কি স্কুল আছে? গাৰো মিডিয়াম আছে নেকি? গাৰো মিডিয়াম আছে আৰু হেৰি অসমীয়া। অসমীয়া মানে এইখিনি আমাৰ অসমত পৰে নে শ্বিলঙত পৰে? সেইটো শ্বিলং, অসম আৰু মেঘালয় বৰ্ডাৰ ন? মানে সেইকাৰণে ইয়াতে অসমীয়া মানুহো পোৱা যায়, দুই এটা দেখিছোঁ বাৰু। কি বুলি কয় এইখিনি? এইটো গাঁৱৰ নামটো মাটিয়াগোপ। মাটিয়াগোপ। মানে সিফালৰখিনি কি বুলি কয়? আম্পেয়াৰ। আম্পেয়াৰ। ইফালৰখিনি কি কয়? মাটিয়াগোপ। মাটিয়াগোপ। ভাল লাগিলে দেই, সঁচাকৈ বহুত ভাল লাগিল। চাৰিওফালে তামোল পাণৰ গছ। আমি যে শ্বিলঙীয়া তামোল বুলি কওঁ, এইবিলাকে ন? চাওক, এইবিলাক আৰু শ্বিলঙৰ তামোল। হয়তো কোনোবাই ৰেডিঅ' বজাইছে নেকি? ধুনীয়া অসমীয়া গান এটা শুনিবলৈ পাইছোঁ, ভাল লাগিছে। ইয়াতেও যে অসমীয়া গান এটা শুনিছোঁ। এটা নদী আছে ইয়াতে, অঁ সেইটো পাৰ হ'লে অঁ সোণাপুৰ পাই যাব। নদীটো পাৰ হ'ব লাগিব ন? কি নদী? নদীটোৰ নাম? নদী মানে চাইডত। আহি আমাৰ কেইটামান আমাৰ খুৰী বুলিয়ে কৈছোঁ। খুৰী নমস্কাৰ। খুৰী, মোৰ ৰাজীৱ নিউজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে অসমীয়া জানেনে খুৰী? হয়, অসমীয়া। আপুনি অসমীয়া, আপুনি বড়ো। ভালে লাগিছে, এজন অসমীয়া খুৰী লগ পাইছোঁ, এজন বড়ো খুৰী লগ পাইছোঁ। খুৰী, আপোনালোকে কি মন্দিৰ যায় নে? আমি খ্ৰীষ্টিয়ানৰ হেৰিও দেখিছোঁ, গীৰ্জাও দেখিছোঁ। যিহেতুকে গীৰ্জাত যায় নে মন্দিৰত যায় আপোনালোকে? আমি গীৰ্জাত যাওঁ। আপোনালোকে গীৰ্জাত যায়? আমি প্ৰেছ চেণ্টাৰত থাকোঁ। হয়, মানে আপোনালোক খ্ৰীষ্টিয়ান হয় ন? খ্ৰীষ্টান। অঁ, ভালেই লাগিল খ্ৰীষ্টিয়ান মানুহ লগ পালোঁ। আপোনালোকৰ গাঁওখন ইমান ধুনীয়া চাফ চিকুণ যে, সকলোৱে চাফ চিকুণ কৰে নে কোনোবাই বেলেগে সকলোৱে কৰে? চাফ চিকুণ কৰে। সকলোৱে চাফ চিকুণ কৰে ন? সঁচাকৈ বহুত ধুনীয়া চাফ চিকুণ হয় আপোনালোকৰ গাঁওখন। বহুত বেছি ভাল লাগিল। আজি মই ইমান গুৱাহাটীৰ ওচৰতে হয় যিহেতুকে আপোনালোকৰ গাঁওখন। মই সেইকাৰণে কৈছোঁ যে গুৱাহাটীৰ মানুহবিলাকে যদি গাঁৱৰ মানে সোৱাদ ল'ব বিচাৰে, আমাৰ ওচৰতে লাগি আছে গাঁওখন। আপোনাৰ সকলোৱে আহিব পাৰে, গুৱাহাটীৰ মানুহ ফুৰিব পাৰে, ধুনীয়া হয়। খুৰীৰ নামটো কি আছিলে? মোৰ নাম লাৱণ্য দত্ত। লাৱণ্য দত্ত। আপোনাৰ নাম কি আছিলে খুৰী? ইলি বড়ো। ইলি বড়ো। অঁ, এতিয়া ক'ত যাব গৈ আছে আপোনালোকে? এতিয়া মই প্ৰেছ চেণ্টাৰত যাম। হয় নেকি? তাতে কোন কোন থাকে? এতিয়া আমাৰ এটা ফাষ্টাৰ আছে, হয়। আৰু এটা লেঙেৰা আছে, আৰু দুটা ভাইটি আছে। হয়, মানে আৰু কি এগৰাকী ফাদাৰ নাথাকে নেকি?
আমি সদায় থাকো তিনিজন আমি মাইকী তাতে। মানুহ তিনিজন থাকে তাতে তাতে মাইকী মানুহ তিনিজন তিনিজন থাকে থাকে। মানে বড়ো দুইজন অসমীয়া এটা হয় মানে চিষ্টাৰ নাথাকে ফাদাৰ চিষ্টাৰ নাথাকে নেকি ফাদাৰ এজন আছে ফাদাৰ এজন থাকে এজন আছে ইয়াতে ঝুম খেতি কৰে ন বিশেষকৈ ইয়াতে আনাৰস বেছি হয় নেকি আনাৰস ক'ত আছে আনাৰসৰ খেতি কৰে ন ইয়াতে চলো আগলৈকে যাওঁ আৰু ভাইটি ইয়াতে অসমীয়া যিহেতুকে কম দেখিছোঁ ইয়াতে অসমীয়া ভাষা চলে নে নচলে চলে হিন্দী আৰু অঁ কি বুলি কয় গাৰো হিন্দী 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 আৰু গাৰো বড়ো বড়ো কাৰ্বি আছে নেকি কাৰ্বি কাৰ্বি আছে এই চাই কাৰ্বি ওপৰত আছে কাৰ্বি ন ওপৰত যাব লাগিব ঠিক আছে আমি ওপৰলৈকো যাম বাৰু বাবু বাবু কি নাম তোমাৰ আলিয়া ছাত্ৰী স্কুলত যোৱা নে নাই কোন ক্লাছ কোৱা কোন ক্লাছ হয় নেকি ঠিক আছে হা গুৱাহাটীৰ ওচৰতে থাকি আপোনালোকেও গাঁৱৰ সোৱাদ যদি ল'ব বিচাৰে এই গাঁওখনত আহিব পাৰে একদম গাঁৱৰ পৰিৱেশ হয় বহুত ধুনীয়া চাফ চিকুণ হয় কৈয়ে আছোঁ মই চাফ চিকুণৰ বিষয়ে মই আৰু বহুতেই ক'লোঁ কিন্তু যিমান কৈছোঁ তাতকৈ বেছি ধুনীয়া চাফ চিকুণ কৰি ৰাখিছে গাঁওখন কি আছিলে মাটিয়া গোপৰ এই গাঁওখনলৈ সঁচাকৈ আহিব পাৰে চাওক আপোনালোকে ইমান ধুনীয়া মনোমোহা দৃশ্য হয় ইফালে পাহাৰ আছে আৰু গছ গছনিটো আছে বাঁহ বেত মানে এনেকুৱা লগা নাই মই গুৱাহাটী চহৰত থকা যেন লগা নাই মোৰ একদম ধুনীয়া গাঁওখনত আছোঁ এতিয়া বৰ্তমান ক'বলৈ ভাষা নাই নমস্কাৰ খুৰী অসমীয়া জানে ন খুৰী কিয় অসমীয়া নাজানে ভাল লাগিলে আপোনালোকক লগ পাই অসমত থকা মানুহ অসমীয়া নাজানে হ'লে বা তাকেতো আজি ফুৰিব আহিলোঁ আপোনালোকৰ গাঁৱত বহুত ভাল লাগিলে ইমান ধুনীয়া পৰিৱেশ মানে খোলা মুক্ত হাৱা হয় গুৱাহাটীৰ ওচৰতে যে ইমান ধুনীয়া এখন গাঁও আছে ভাবাই নাছিলোঁ সকলো সেই পইচা পাব হয় ভিডিঅ' হয় কৰি নাই বহুত ধুনীয়া হয় গাঁওখন আপোনালোকৰ মানে ইমান যে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে আপোনালোকে সকলোৱে ওলাই আহি চাফ চিকুণ কৰে নে কোনোবা আছে আৰু চাফ চিকুণ কৰি দিয়ে মানুহ কি কি কৈছে মানে যে আপোনালোকৰ যে গাঁওখন ইমান আমি ধুনীয়া গীৰ্জাত পৰা ওলাইখানি আজি ৰবিবাৰ না হয় হয় ঘূৰি আছে আৰু হা হয় হয় গীৰ্জাত যায় আপোনালোকে হয় মানে ইমান ধুনীয়াকৈ অসমীয়া জানে যে আপোনালোক গাৰো সম্প্ৰদায়ৰ নেকি কি কৰে বড়ো নে গাৰো আপোনালোক কাৰণ গাৰো হয় আৰু আমি এতিয়া চব জানে নহয় হয় হয় নেপালী হওক যে হওক হয় হয় চব কথা ক'ব পাৰে হয় হয় গান চান জানে নাজানে গাৰো গান জানে নে নাজানে খুৰী গান জানে কেনেকৈ গান কৰিব এটা গান এটাকে আমি শুনিও আমাৰ ফ্ৰেণ্ডবিলাকক এটা গানকে শুনাই দিয়ক আৰু আপুনি ভাল লাগিব গাৰো গান শুনিম হা খুৰী লাজ লাগে একো লাজ নাই দিয়ক মইহে আছোঁ তিনিজনে গানা ঘূৰিব দিয়ে অঁ তিনিজনকে লগ কাঢ়ি গাব আৰু আপোনাক তিনিজনে লগ হৈ গাওক এটা ধুনীয়া একদম হাঁহি মাতি থাকে খুৰীহঁতে ইমান ভাল লাগে খুৰীকেইটাক লগ পাই পেলাই বহুত ভাল লাগিছে অচিনাকি খুৰী যদিও মোৰ এনেকুৱা লগা নাই যে মানে চিনাকি যেন লাগিছে আৰু আজি যে পটকৈ হঠাৎ লগ পালোঁ তেওঁলোকক কিন্তু ইমান ভাল হয় মনটো ইমান ভাল খুৰীহঁতৰ সেইকাৰণে বহুত ভাল লাগিছে গাঁৱতে আমিও যাই দে খুৰী আপোনালোকে এটা গান গাই শুনাওক কোনটো গান গাব এইটোতো অসমীয়াহে গানা নাই আপোনালোকৰ ভাষাৰ গান গাওক তুমি গানা শুনা গাৰো শুনিব গানো তাকাতে বুঢ়া নাই খুৰী গাওক কিয় লাজ কৰি আছে অলপমান একো লাজ নাই কওক লাজটো নাই আমি গানাটো এতিয়া গানা ঘূৰিব এতিয়া পাহৰি যায় হয় নেকি কি নাম তোমাৰ তুমি কোন ক্লাছত পঢ়ি আছা ক্লাছ 5 ইংলিছ মিডিয়ামত পঢ়ি আছা নে গাৰো মিডিয়ামত পঢ়ি আছা ইংলিছ মিডিয়াম ইয়াতে গাৰো মিডিয়াম আছে ন আৰু গীৰ্জা দেখিছোঁ গীৰ্জাত যোৱা নে তুমি মন্দিৰত যোৱা তোমালোকে মন্দিৰ ইয়াতে তোমালোক অসমীয়া নেকি তোমালোক অসমীয়া হয় মানে ইয়াতে খ্ৰীষ্টিয়ান ধৰ্মৰ লোকো আছে গীৰ্জা দেখিছোঁ যিহেতুকে ভাল লাগিল বাবু ভালকৈ পঢ়িবা হা তোমালোকৰ গাঁৱত আহিলেও বহুত ভাল লাগিলে মই জীৱনৰ পৰা আপোনালোকক অলপমান গাঁৱৰ পৰিৱেশলৈ লৈ আহিবলৈ চেষ্টা কৰিলোঁ যিহেতুকে একদম ওচৰতে আমাৰ গুৱাহাটীৰ ওচৰতে গাঁওখন লাগি আছে বহুত ধুনীয়া পৰিৱেশ হয় আপোনালোকেও আহিব পাৰে যদিহে আপোনালোকে গাঁৱৰ সোৱাদ বিচাৰে তেতিয়াহ'লে এই আমবেৰ গাঁওখনত আহিব পাৰে একদম ওচৰতে লাগি আছে যোৰাবাটৰ পৰা অলপ আহিলেই এই গাঁওখন পোৱা যায় সেয়েহে মই আজি আহিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক অলপ যান্ত্ৰিক জীৱনৰ পৰা গাঁৱৰ পৰিৱেশলৈ লৈ যাবলৈ চেষ্টা কৰিলোঁ ফ্ৰেণ্ডছ এনেকুৱা ভিডিঅ' যাতে আপোনালোকক আগলৈ আৰু ধুনীয়া ভিডিঅ' আগবঢ়াব পাৰোঁ সেয়েহে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ইমানে ধন্যবাদ